নমস্কাৰ বন্ধু বান্ধৱীসকল কুইন কৃষ্ণা দাসৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই এঠাইলৈ গৈ আছোঁ এটা কামত। কি কামত গৈ আছোঁ, ক'ত গৈ আছোঁ জানিবলৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তো বলক এতিয়া মোৰ লগত একেলগে যাওঁ। ফ্ৰেণ্ডছ, আজি ওলাই আহিছিলোঁ ৰ'ব সৰ্থেবাৰীলৈকে, কিন্তু কি ক'ব ইমান দেৰি হৈ গ'ল। গুৱাহাটীতে 12টা বাজিল। আজি কেতিয়া যাই পাওঁ ক'ব নোৱাৰোঁ আৰু। ভাতে খাব পাওঁ নে পাত চেলেকিবই পাওঁ ভগৱান জানে। তো গৈ আছোঁ, এয়া মা ভণ্টি দাদাৰ লগত। দাদাই কিবা কৈ আছে, তো ইগন'ৰ কৰক। দাদাৰ কথাটো ইগন'ৰ কৰিব ফ্ৰেণ্ডছ, মোৰ কথাটো মনোযোগ দিব। তো এয়া গৈ আছোঁ আমি। হাই দে চবে। ফ্ৰেণ্ডছ দেখিছেনে মালিগাঁৱৰ জাম? বাপৰে, জীৱনত উন্নতি কৰিব নোৱাৰিম আৰু এই ৰাস্তাটোৰে গ'লে। কেতিয়া যে এই জামবোৰ শেষ হ'ব ভগৱান জানে। মানে জীৱনতো শেষ নহ'বই নেকি জাম, ক'ব নোৱাৰোঁ আৰু কি হয়। তো আজি পাম না সৰ্থেবাৰী? বাপ্পা জাম দে ভাই, নাপাম দে আজি। যি কামক গৈছোঁ আজি ভাতে খাবা পাম না পাতে চেলকিবা পাম বা। দে যো আৰ কিবাকে আৰ যা গাড়ী দে যাই আছোঁ আৰু। এয়া ফ্ৰেণ্ডছ আজ্ঞাথুৰিৰ গণেশ মন্দিৰটোত অকণমান আপোনালোকক দেখাই দিলোঁ। ফ্ৰেণ্ডছ মন্দিৰটোত গৈ পেলাই অকণমান পইচা দি সেৱা কৰি আহোঁ ৰ'বক মই। তুমি হলে এয়া ফ্ৰেণ্ডছ মই সৰ্থেবাৰীৰ বিয়াত আহি পালোঁ। তো মানুহ ইমান ভিৰ, বাপ্পা যাবা দি মোক যাবা দি বা গুছ যাবা দিয়ে। বাপ্পা যাবা জাগা নাই কইনাৰ ওচৰক লগি। কিবাকে গেলোঁ দে বা কইনাৰ মিচিকিয়া হাঁহিয়ে কইনা হবা পাই। এয়া কইনাজনী, আজি মই বিয়াত আহিছিলোঁ। দৰা আহি পোৱা নাই বোলে, পাব আৰু দেৰিকে। এয়া খুৰী হয়। ভাল লাগিছে নে আজি? আজি ছোৱালীৰ বিয়া। ঠিক আছে দিয়ক। এয়া দস্তি আমাৰ দেখাই দিলে ভিডিঅ'ত। দেখিছা দস্তি। এয়া কইনা বহা ঠাইখিনি অকণমান দেখাই দিলোঁ। এনেকৈ সজাইছে, কইনা বহি আছে। এয়া কইনা, তো মজ্জা আছে, দেখাই দিলোঁ। ধুনীয়া লাগিছে আজি কইনাক। তোমাৰ নামটো কি আৰু কোন ক্লাছত? এয়া সৰু বিয়া আছিলে মোৰ খুৰাৰ ছোৱালীৰ। তো এজনী ছোৱালী ধুনীয়া লাগিছে তাইক, তো দেখাই দিলোঁ অকণমান আপোনালোকক মই। ধুনীয়া কাপোৰযোৰ ভাল লাগিছে। মোৰ পেহীৰ ছোৱালী, মণি পেহীৰ ছোৱালী হয়। তো সৰুজনী, তোমাৰ নামটো কৈ দিয়া মাইনা। বাবলিনা ডেকা। বা ক'ত আছে? কোৱা? এয়া পেহীৰ ছোৱালী। কোন ক্লাছত পঢ়া তুমি? ক্লাছ 1ত পঢ়ে বাবলি নাই। মই ভিডিঅ'ত দেখাই দিলোঁ হয়নে? এয়া ফ্ৰেণ্ডছ ভাত খাব বহিছোঁ আমি, মই মা ভণ্টি। এয়া পেহী, মাই পেহীক মাতি আছে হাই ক'বৰ কাৰণে। পেহীয়ে লাজ কৰিছে। তো এতিয়া ভাত খাওঁ দক, পূৰা পেৰবা লাগব আৰু আজি। এয়া ফ্ৰেণ্ডছ ভাত দিছে, ভাত খাব বহিছোঁ। তো খাওঁ খালোঁ মজ্জা, পূৰা মকামকি খাইছোঁ আৰু পেৰি আছোঁ আৰু পূৰা। এয়া খুৰাহঁতৰ বিয়াত আহিছিলোঁ। এইয়া টিকলি, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মাই নেম ইজ আৰু তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মাই নেম ইজ নম্ৰতা। এইয়া কোন ক্লাছত পঢ়া তুমি? মই পি3। আৰু তুমি? ক্লাছ 3। ক্লাছ 3। এয়া পেহীৰ ছোৱালী দুইটা। এইটো হ'ল মণি পেহীৰ ছোৱালী, এইটো লতিকা পেহীৰ ছোৱালী। এইয়া হাই কৈ দিয়া। এইয়া আমাৰ পেহী, আৰু পেহীটো বাৰু ছোৱালীটোৰ কি নাম তোমাৰ? নিহাৰিকা তালুকদাৰ। এয়া পেহী, আৰু এজনী পেহীক দেখাই দিওঁ। এয়া আমাৰ তৰু পেহী, আমাক লৈ পেলাই ডাঙৰ কৰিছে সৰুৰ পৰাই। পূৰা আমাৰ ঘৰতে আছিলে আগতে, গৈছিলে ফুৰিব। তো এয়া পেহী, বাকী আলহী। এয়া পেহী, এয়া ভিডিঅ'ত দেখাই দিলোঁ মই আজি। এয়া পেহী, তুমি চাবা তাইৰ টিকলিৰ তোমালোকৰ ইউটিউবত। হাই এয়া পেহী হয়, কল্পনা পেহী, দেখাই দিলোঁ। ফ্ৰেণ্ডছ ভাত পানী খালোঁ ৰ'ব, খাই পেলাই অকণ বহি আছোঁ। এতিয়া আৰু ক'ত যাওঁ চাওঁ ৰ'ব, দেখাম। তো যাম আৰু। তা পেহী গীতিকা পেহী হয়। তো
এই ডাঙৰ পেহীবিলাকো দেখালোঁ, সৰু পেহীকো দেখাইছে। এইবাৰ এইটোও মাজু পেহী, গীতিকা পেহী, হাই কৰি দিয়া। হাই ফ্ৰেণ্ডছ, এয়া মই বিয়াৰ পৰা এতিয়া ঘৰলৈ আহিলোঁ আৰু ঘৰটো বোলো কেনে হৈ আছে এবাৰ চাই যাওঁ। ফ্ৰেণ্ডছ, এয়া মোৰ পিছপিনে দেখিছেনে লাইটিং কৰা গেট আছে। তো আমাৰ গাঁৱত এখন সভা আছে, তো সভাখনো মই চাবলৈ যাওঁ আৰু আপোনালোককো দেখাওঁ। এয়া ফ্ৰেণ্ডছ সভাৰ গেটখন হয়, আমাৰ ঘৰৰ গেটৰ পৰাই পূৰা সভাৰ লাইটিং কৰা গেটখন দিছে। এতিয়া মোৰ লগত সভা চাবলৈ যাওঁ ব'লক। ফ্ৰেণ্ডছ, এয়া এতিয়া সভাত সোমালোঁ। তো সভা দেখাই গৈ থাকিম, বিভিন্ন খোৱা বস্তু, বেলুন কিবা কিবি ওলাইছে, মানুহৰ ভিৰ। তো দেখাই গৈ থাকিম আৰু কি কি দেখাব পাৰোঁ চাই গৈ থাকিব মোৰ লগত একেলগে। আমাৰ সভাখন গাঁৱৰ সভাৰ আহিছিলোঁ। এয়া পূৰা দোকান চোকান মেলা লাগি গৈছে। তো অকণমান দেখাই দিছোঁ আপোনালোকক আমাৰ গাঁৱৰ আমৰিখোৱা গাঁৱৰ মহোৎসৱ। এয়া মই এতিয়া আহিছোঁ, আপোনালোকে চাই ল'ব। তো দেখাই গৈ আছোঁ মই। তো ময়ো আহিছোঁ, কেনেকুৱা লাগে চাওঁ। কিবা কিবি বহুত আছে, তো চাই লওঁ, তাৰপিছত আপোনালোকক দেখাম। এয়া চশমাৰ দোকান ওলাইছে, দেখিছেনে নাই? হৰেক ৰকমৰ টুপি 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 বহুত দোকান। মা মই ভণ্টি আহিছোঁ। এই পিছপিনে পেহীহঁতো আহি আছে পিছপিনে, হাই দিছে। ভণ্টিও হাই দি দিব এবাৰ। আমি পাৰ্টি খাব আহিছিলোঁ, যে বিয়া খাব আহিছিলোঁ, আহি পেলাই তাৰপিছত আকৌ ইয়াত আমাৰ সভাখন হৈছে আৰু হোম যজ্ঞ যোৱাকালিতে গ'ল, আমি অহা নাছিলোঁ, আজি আহিলোঁ। তো অকণমান দেখাই দিলোঁ আৰু গোটেই পৰিৱেশটো। আৰু আছে কি কি দেখাব পাৰোঁ, দেখাই গৈ থাকিম। এয়া 10 টকীয়া ন? এয়া বেন 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 কাক কাক লাগে বেন, ক্লাচবিলাক আছে, মেট লিপষ্টিক। কিমান দাদা? ইমান দাম কৈছে, কমাই লওক, অকণমান কমাই দিয়ক। এয়া আহিছোঁ, এখন দোকানত আহিছোঁ, ৰ'ব কি কিনো চাওঁ। ভণ্টিক বোলে কাণফুলি লাগে বোলে। তাইক মানে য'তে বস্তু দেখে তাতে লগা, য'তে বস্তু দেখা পায় তাতে লগা হয়। ভণ্টিক তো দিওঁ ৰ'ব এইযোৰ কিনি কাণফুলি। পেহীও ল'ব বোলে এইযোৰ। কেনেকুৱা লাগিছে ফ্ৰেণ্ড জনাই দিব। এইযোৰ ইয়াৰিং ব্লু কালাৰৰ, ধুনীয়া লাগিছে ইয়াৰিংযোৰ। তো আমিও অলপমান চাওঁ ৰ'ব, আপোনালোকে চাওক। এয়া এনেকুৱা সৰু বাচ্ছাই খেলা, দেখিছেনে? গাড়ীত মই উঠিব পাৰিলে উঠিলোঁ হয়, কিন্তু নোৱাৰোঁ দিয়কচোন, সৰু। এয়া ফ্ৰেণ্ডছ এইবিলাক উঠা আছে, ধুনীয়া ধুনীয়া সৰু বাচ্ছাই উঠাবিলাকো আহিছে সভাত। তো মজা আছে, দেখাই দিলোঁ আপোনালোকক অকণমান। দেখা পালেনে সৰু বাচ্ছাই উঠাবিলাক আছে? ময়ো উঠিব পাৰিলে উঠিলোঁ হয়, নোৱাৰোঁ নহয়, লাজো লাগিব। মানুহে ক'ব কি এইজনী সৰু সৰু বাচ্ছা হ'ব গৈছে। তো উঠা নাই ৰ'ব, দেখাই দিলোঁ আপোনালোক কি কি আহিছিলে সভাত। তো এনেকৈ অলপ পৰিৱেশটো ভালো লাগিছে আহি পেলাই। একেলগে এটা গুলিত দুটা চিকাৰ হৈ গ'ল। তো পাৰ্টিও খালোঁ বিয়াৰ আৰু সভাও চালোঁ। তো এনেকৈ চাই আছোঁ আৰু কি দেখাব পাৰোঁ আপোনালোকক মই দেখাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া চাদৰ মেখেলাৰ পাৰ্টবোৰ আছে ইয়াতে, পেলাই আহিছোঁ আমি। আৰু খোৱা লোৱা বস্তু এইবোৰ আছে, পাণ দোকান কিবা কিবি। এই পাণ দোকান, এইফালে পাণ দোকান আছে বেক চাইডত। তো এনেকৈ চাই গৈ আছোঁ, আপোনালোকক অকণমান অকণমান দেখাইছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো দেখাই আছোঁ মই কি কি দেখাব পাৰোঁ, তো দেখাই গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো, মজা আছে। অকল কাণফুলিহে ৰৈছোঁ, একো ভাল লগা বস্তু মিলা নাই, পোৱা নাই, মিলা নাই নহয়, পোৱা নাই ৰ'ব। কি কি বকি গৈছোঁ মই ঠিকেই নাই। তো আহিছোঁ আৰু আছে বহুত কাপোৰ, ভালো আছে, বেয়া আছে, বেয়াও আছে, কিন্তু কিনা নাই আৰু মই। তো এনেকৈ অকণমান অকণমান দেখাই দিছোঁ আৰু জিলাপিৰ পাৰ্ট য'ত আছে মানে সেইটোত আহিছে ৰ'ব। জিলাপিৰ পাৰ্টত খাব নেকি জিলাপি? তো দেখাই দিওঁ ৰ'ব। জিলাপি এইবিলাক আছে, দেখাই দি আছোঁ ৰ'ব। এইয়া জিলাপি দেখিছেনে নাই? জিলাপিয়ে কৈ আছে মোক খা বুলি। ভুজিয়া দেখাই দিলোঁ, দেখিছেনে আপোনালোকে? গাঁৱৰ সভাৰ জিলাপি মেইন। তো জিলাপি দেখাই দিলোঁ।
পুৰা মজাছে আহক আৰু জিলাপি লৈ যাওক আমিও নিউ চাওঁ ৰ'ব আহিছোঁ জিলাপি ল'লোঁ ৰ'ব দিব ৰ'ব টোপলা জিলাপি ওজন জুখি আছে তো এয়া ভণ্টিয়ে পইচা দিলে তো জিলাপি সভাত আহাটো জিলাপি মেইন ন তো এয়া টোপোলা ল'লে জিলাপি টোপলা তো জিলাপি যদি নলওঁ কি মেইন এই জিলাপি টোপলা ল'লোঁ খাব নেকি আপোনালোকে মই দিম দিয়ক ভিডিঅ'ত পঠাই দিম এয়া আমাৰ গাঁৱৰ নামঘৰটো বহুত ডাঙৰ নামঘৰে হয় এইটো আৰু ইয়াৰ নামঘৰতে হোমযজ্ঞ হয় আৰু নামঘৰটো অকণমান দেখাই দিলোঁ গৈছোঁ যিহেতু নামঘৰটো অকণমান দেখাই দিলোঁ আপোনালোকক ধুনীয়াকৈ সজাইছে লাইটেৰে তো অকণমান দেখাই দিলোঁ এয়া মই কেঁচা চানা কিনিলোঁ তো সভাত আহি যদি কেঁচা চানা নাখায় তো কিহৰ সভাত আহিলোঁ ষ্টিলৰ এতিয়া ৰিটাৰ্ণ হৈ আছোঁ মানে জিলাপি ল'লোঁ এইবিলাক দোকানবিলাক আছে দেখিছেনে নাই তো এতিয়া আমি গৈ আছোঁ ৰ'ব মজা আছে সভা চালোঁ তো এতিয়া গৈ আছোঁ পূৰা গুৱাহাটী যাম এতিয়া আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ আৰু যিসকলে নাই কৰা অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু আজিলৈ আহিছোঁ বাই বাই